Hello everyone, welcome to my Heojy Channel. আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয় নে? ভালে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আজি মই এটা ভিডিঅ দিবলৈ লৈছো, খেলৰ ভিডিঅ। আপোনালোকে চাবচোন নিশ্চয় ভাল পাব। খেল ইণ্ডিয়া মহিলা লীগত আমাৰ সৰুপথাৰৰে খেলিবলৈ গৈছিলে। বিশালপুৰ চণ্ডীগড়ৰ BR যাদৱ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অস্মিতা খেল ইণ্ডিয়া পেঞ্চাক চিলাত মহিলা সাব জুনিয়ৰ ৰাষ্ট্ৰীয় লীগ প্ৰতিযোগিতাত গোলাঘাট জিলাৰ সৰুপথাৰৰ পেঞ্চাক চিলাত প্ৰশিক্ষণ কেন্দ্ৰৰ আমাৰ ভাইটিৰে ছোৱালী সৰু ছোৱালী হেয়স্ময়ী শইকীয়া তেওঁ গান্দা আৰু ৰেগু খেলিবলৈ গৈ তেওঁ দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। তাৰে আপোনালোকক মই অকমান তাই কেনেকৈনো খেলিছিলে সেই খেলকে দেখুৱাবলৈ লৈছো। আপোনালোকে চাই যাওক আৰু এনেকৈ খেলিবলৈ গ'লে বহুত ভাল লাগে নহয় নে? আমাৰ তাইও বৰ সৰু ছোৱালী কিন্তু খেলি যেতিয়া তেওঁ ব্ৰঞ্জৰ পদক আনিছে এই ভাল লাগিছে আমাৰো, সেইকাৰণে ভাবিলোঁ অলপমান ভিডিঅ' কৰি দিছে তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। সৰু সৰু ছোৱালীবোৰ যেনেকৈ হ'লেও ভিডিঅ'টো চালে অকণমান উপকৃত হ'ব। আপোনালোকে চাই যাওকচোন শেষলৈকে দেই। এই আগৰ ছোৱালীজনীয়ে হিৰস্ময়ী, এই তিনিগৰাকী আমাৰ এই সৰু পথাৰৰে এই আগৰগৰাকী আমাৰ হিৰস্ময়ী শইকীয়া। চাই যাওকচোন। Hello.
শেষত তেওঁলোকে ঘূৰি আহোঁতে জুবিন গাৰ্গক লগ পালে গুৱাহাটীতে, সেয়াও ফটো একপি দিছোঁ।